কালি ৰাতি সপোনত জুবিন দা আহিছিল। জুবিন দাক দেখিছা? বিদ্যা মোৰ লগত ঢেৰ সময় কথা পাতিছে, মানুহৰ কথা পাতিছে, মোক খবৰো লৈছে, গছৰ কথা পাতিছে, গান গাই শুনাইছে। তাৰপিছত জুবিন দাই মোক সুধিছে, তহঁতে বাৰু মোক পাহৰি গৈছ নেকি বাৰু? মই কৈছো আমি আপোনাক নাপাহৰিছো দাদা। কোনেও নাপাহৰিছে। তাৰপিছতে জুবিন দা যাবলৈ ওলাইছে। মই জুবিন দাৰ হাতখনত থাপ মাৰি ধৰিছো। মই কৈছো দাদা আপুনি নাযাব, আপুনি নাযাব দাদা। জুবিন দাই ধুনীয়াকে হাঁহি এটা মাৰি কৈছে, মাজে মাজে মই আহি থাকিম, তহঁতে বেছি চিন্তা কৰি নাথাকিবি। জুবিন দালে বহুত মনত পৰিছে অ' কমল, বহুত মনত পৰিছে।